ডিমৰীয়া ক্ষেত্ৰীস্থিত অমিয় ভৰালী নাৰ্ছিং ইনষ্টিটিউটত বিশেষ অনুষ্ঠান BSc নাৰ্ছিঙৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলক সম্পন্ন কৰোৱা হ'ল ফ্লৰেন্স নাইটিংগেলৰ নামত শপত বাক্য পাঠ কাৰ্যসূচী। সৰস্বতী বন্দনা আৰু ফ্লৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত উপস্থিত থাকে সোণাপুৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা মৃদুস্মিতা মহন্ত, সোণাপুৰ জিলা চিকিৎসালয়ৰ মেট্ৰন গীতাঞ্জলি কলিতা, অৱসৰী শিক্ষক ৰবীন্দ্ৰনাথ ডেকা, শিক্ষাবিদ ৰামচৰণ ভৰালী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। BSc নাৰ্ছিঙৰ 25 গৰাকী ছাত্ৰীক পাঠ কৰোৱা হয় শপত বাক্য। এই কাৰ্যসূচীত নাৰ্ছিং ইনষ্টিটিউটখনৰ শিক্ষয়িত্ৰীসকলৰ লগতে শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে। Good morning to all of you. Institution. So myself, I have completed 20 years of service. আজি অমিয় ভৰালী নাৰ্ছিং ইনষ্টিটিউটত প্ৰথমবাৰৰ বাবে GNMৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে ফ্লৰেন্স নাইটিংগেলৰ নামত শপত গ্ৰহণ কৰিলে আৰু লগে লগে আমাৰ এটা আধুনিক শিক্ষাৰ অধিসূচনা হ'ল। আৰু এই BSc নাৰ্ছিং কোৰ্চটো প্ৰথমবাৰৰ বাবে আমাৰ কলেজত অৰ্থাৎ অমিয় ভৰালী নাৰ্ছিং ইনষ্টিটিউটত প্ৰথমবাৰ আৰম্ভ হৈছে বৰ্ষ 2022-2023 বৰ্ষত। আৰু 25 গৰাকী BSc নাৰ্ছিং ষ্টুডেণ্টে আজি শপত গ্ৰহণ কৰিলে আৰু আজিৰ পৰা তেওঁলোকে অহাকালিৰ পৰা তেওঁলোকৰ ক্লিনিকেল এক্সপ'জাৰৰ বাবে হস্পিটেললৈ ওলাই যাব আৰু তাত তেওঁলোকে পেচেণ্ট কেয়াৰৰ কাৰণে তেওঁলোকে যোগ্য বুলি আমি বিবেচনা কৰিছোঁ।